কৰণতম ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। অতি চমু প্ৰশ্ন। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা। উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বনফৰিঙৰ ৰং। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে? উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈয়ে সুদীৰ্ঘ দিন আৰু ঋতু পুথিখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। কৰুণতম কবিতাটো কবিৰ কোনখন পুথিত সংকলিত হৈছে? কৰুণতম কবিতাটো কবিৰ দিনৰ পাছত দিন নামৰ কবিতা পুথিত সংকলিত হৈছে। কৰুণতম কোন শ্ৰেণীৰ কবিতা? কৰুণতম হ'ল আধুনিক শ্ৰেণীৰ কবিতা। কৰুণতম হ'ল আধুনিক শ্ৰেণীৰ কবিতা। খ. চমু প্ৰশ্ন। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা। উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম হ'ল বনফৰিঙৰ ৰং, দিনৰ পিছত দিন, সুদীৰ্ঘ দিন আৰু ঋতু। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ'ল সোণবৰণীয়া আই আৰু সুৰীয়া মাত। নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা। নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নাম হ'ল দেৱী, শিৱ আৰু সূৰ্য। কৰুণতম আৰু সুভাষ শব্দৰ অৰ্থ লিখা। কৰুণতম শব্দৰ অৰ্থ হ'ল দুখদায়ক আৰু সুভাষ শব্দৰ অৰ্থ হ'ল ভাল গোন্ধ বা সুগন্ধ। কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা। কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ'ল: আধুনিক কবিতাত নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ ভাৱ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণৰ ভাৱ প্ৰকাশ পায়। আধুনিক কবিতাত চুটি চুটি কাব্যিক বাক্য প্ৰয়োগ কৰা হয়।